আকাশত উজ্জ্বল তৰাই আনি দিলে ঈশ্বৰৰ আগমনৰ বাতৰি। পাপময় জগতৰ আন্ধাৰ নাশি জগতত জন্ম ল'লে ঈশ্বৰৰ পুত্ৰই আহি। পবিত্ৰ আত্মাৰে গৰ্ভৱতী হোৱা কুমাৰী মৰিয়মৰ কোলা শুৱনি কৰি দানাৰ পাত্ৰত উপজিলে আজি স্বৰ্গ আৰু পৃথিৱীৰ একমাত্ৰ অধিপতি। আজি পবিত্ৰ বৰদিন, প্ৰভু যীশুৰ জনমৰ দিন। শাস্ত্ৰীয় বচন সিদ্ধ কৰি পৰিত্ৰাণৰ ঈশ্বৰে আহি পোহৰাই তুলিলে আজি জগতৰ চাৰিওদিশ। আদিমানৱৰ পাপৰ ফলত বিচ্ছিন্ন হোৱা পিতৃ ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কক পুনৰ বান্ধিবলৈ সৰগৰ সুখ ত্যাগ কৰি প্ৰভু যীশুখ্ৰীষ্ট এই ধৰাত জন্মিল। বিচ্ছেদৰ শোকত ম্ৰিয়মান হোৱা ঈশ্বৰৰ সন্তানবিলাকে ঈশ্বৰ পুত্ৰৰ আগমনত উলাহতে আজি সজাইছে ধৰণী। স্বৰ্গ ৰাজ্যৰ শুভবাৰ্তা জগতত বিলাই অনন্তকালৰ জীৱন দিবলৈ তেওঁ আমাক জনালেহি আমন্ত্ৰণী। ঈশ্বৰৰ প্ৰশংসা হওক।